এইযোৰ পিয়ৰ ডাইটছ হয়, মেহেন্দি কালাৰত আছে আৰু এৰী সূতা আৰু সিলভাৰ গুণাৰ কাম হৈছে। বিৰাটে ধুনীয়া আনকমন বুটা এটাৰে লতা বুটা দি কাম কৰা হৈছে আৰু গোটেই গাটোতে আপোনাৰ এনেকুৱা সৰু 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 বুটা আছে। কালাৰটো যে ইমান ধুনীয়া, এই মেহেন্দি কালাৰৰ যোনটো কালাৰ হয়। আৰু এইখন হ'ল চাদৰ আৰু মেখেলাখনতো সিমিলাৰলি সেনেকুৱা যেনেকুৱা চাদৰৰ আঁচলটো দেখিছে সেনেকুৱাকৈ কৰা হৈছে। সিলভাৰ গুণা আৰু এৰী সূতাৰ কাম হৈছে আৰু এনেকুৱা লাইনছ আছে আৰু ব্লাউজটো হেভি হয়। ব্লাউজটোতো আপোনাৰ এনেকুৱাকৈ এই যোনটো বুটা দেখিছে এই ধৰণৰ বুটাই আপোনাৰ কৰা হৈছে। গোটেই গাটোতে আছে ব্লাউজটোত আৰু 3 লাইন এনেকুৱা পাৰ্বতী দিয়া হৈছে। 3 লাইন ব্লাউজটোত হাতত দিব পৰাকে। বিৰাটে ধুনীয়া কাপোৰ আৰু ডাইটছ সকলোৱে জানে বিৰাটে এটা ভাল মেটেৰিয়েল হয় আৰু দেখিবলৈ যে মানে কম প্ৰাইচত মানে পাটৰ কাপোৰ 10-12 হাজাৰ খৰচ নকৰি আপুনি যদি 6-7 হাজাৰ টকাৰ ভিতৰত কাপোৰ এযোৰ লওঁ বুলি ভাবিছে পিয়ৰ মেটেৰিয়েলৰ, তেনেহ'লে ডাইটছবোৰ ল'ব পাৰে। এইযোৰ পিয়ৰ ডাইটছ হয়। কাপোৰযোৰ খুবেই ধুনীয়া, সাংঘাতিক ধুনীয়া কাপোৰ এযোৰ আৰু গোটেই কাপোৰযোৰতে এনেকুৱা এৰী সূতাৰ কাম হৈছে। দেখিছে ইমান ধুনীয়া কাম হৈছে আৰু কামখিনি খুব মিহি। কামৰ হেৰিটো চাওক, খুব মিহি কাম হৈছে, এৰী সূতা দি কাম কৰা হৈছে। আৰু এইখন হ'ল চাদৰ। চাদৰত এনেকুৱা মাজে মাজে বুটা আছে। এই কাপোৰযোৰৰ দেখিছেনে কিমান ধুনীয়া কাপোৰযোৰ। আৰু এইযোৰ হ'ল মেখেলা। মেখেলাখনত চাওক বিৰাটেই ধুনীয়া কাপোৰ, এই মানে কাপোৰৰ কাম চাওক। আৰু এই ডাইটছ যোনটো বস্তু পিয়ৰ ডাইটছ বিৰাটেই ভাল। কাপোৰটো নতুনকৈ ওলাইছে এইবিলাক মেটেৰিয়েল, কিন্তু কাপোৰটো চাওক এই পিয়ৰ টচটো ডাই কৰি বনোৱা হয়, কালাৰ কৰি পিনে বনোৱা হয়। বিৰাটেই ধুনীয়া কাপোৰ। এইখন হ'ল পিয়ৰ ডাইটছ, অনিয়ন কালাৰত আছে আৰু পিয়ৰ ডাইটছটো জানে বিৰাটেই ধুনীয়া মেটেৰিয়েল হয়। এইটো এটা নতুন মেটেৰিয়েল ওলাইছে য'ত পিয়ৰ টচটো ডাই কৰি বনোৱা হয় আৰু যিসকলে 10-12 হাজাৰ টকা পিয়ৰ পাট এযোৰ কিনি মানে নিবিচাৰে 10-12 হাজাৰ টকা খৰচ কৰিবলৈ, সিহঁতে ডাইটছ ল'ব পাৰে। 6-7 হাজাৰ টকাৰ ভিতৰতে পৰে ডাইটছবিলাক। আৰু এই কালাৰটো চাওক কিমান যে ধুনীয়া আৰু গোটেই গাটোতে আপোনাৰ এৰী সূতা আৰু সিলভাৰ গুণাৰ কাম হৈছে এনেকুৱাকৈ। আৰু এই বৰ্ডাৰটোতো আপোনাৰ সিলভাৰ গুণা আৰু এৰী সূতাৰ কাম হৈছে। এইখন আছিল মেখেলা আৰু এইখন হ'ল চাদৰ। চাদৰখনো সেই একেভাগে কৰা হৈছে মেখেলাৰ নিচিনা, গোটেই গাটোতে ফুল আছে আৰু মেখেলাটো আপোনাৰ আঁঠুৰ ওপৰলৈকে বুটা আছে। আৰু এইখিনি চাওক, এইখিনি হ'ল চাইড পটি, চাইড পটিকেইটা।